গুৱাহাটী ডিব্ৰুগড় আৰু শিলচৰত ২৪ ঘণ্টাই দোকান পোহাৰ খোলা ৰখাৰ কেবিনেট সিদ্ধান্তৰ অন্তৰালত প্ৰকৃততে ক্ষুদ্ৰ ব্যৱসায়ীসকলক সকাহ প্ৰদানৰ উদ্দেশ্য লুকাই আছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে। দোকান খুলি ৰখাৰ ক্ষেত্ৰত ক্ষুদ্ৰ ব্যৱসায়ীয়ে চৰকাৰী বা যিকোনো পক্ষৰ পৰা যাতে কোনো অসুবিধা নাপায় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়ে এই সিদ্ধান্ত লোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। পুৰাৰ বিপণীৰ ক্ষেত্ৰত কালিও মই আপোনালোকক যে এই নিৰ্দেশ পুৰাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, ঠিক আছে। কিন্তু গুৱাহাটী ৰেষ্ট্ৰ বাৰখিনি এটা ডিমাণ্ড কৰি আছে যে আমাৰ ১২টা বজাত দোকানখন আমি বন্ধ কৰিব লাগে, কিন্তু 12:30 বাজিলে আহি আমাৰ ওপৰত অত্যাচাৰ পুলিচ বা এক্সাইজে অত্যাচাৰ আৰম্ভ কৰে। গতিকে আমাক 2টা বজালৈকে চলাব দিয়ক। কালিও মই কৈছোঁ যে এইটো ক্ষেত্ৰত আমি সিদ্ধান্ত লোৱা নাই, আমি বিবেচনা কৰিম। ২৪ ঘণ্টা দোকান খোলাৰ লগত সুৰাটো আপোনালোকে লিংক কৰি দিলে যোৱাকালি, সেইটোতো ময়ো বুজি নাপালোঁ। সৰু সৰু দোকানীবিলাকক যাতে পুলিচৰ পৰা অত্যাচাৰ নাপায়, শ্ৰম পৰিদৰ্শকৰ পৰা অত্যাচাৰ নাপায়, বুজাই দিলোঁ যে বিহুৰ দিনা ৰবিবাৰ পৰিলে কি হ'ব, দুৰ্গা পূজাৰ দিনা ৰবিবাৰ পৰিলে কি হ'ব।